বিশেষকৈ আমাৰ শিশুসকলৰ ক্ষেত্ৰত দেখা যায়, ধৰক আমি সৰুতে কিছুমান গুণ শিশুসকলক আমি আয়ত্তৰ আধাৰলৈ আনিবলগীয়া হয়, যাতে ভৱিষ্যতে তেওঁলোক সুনাগৰিক হয়। মই সেইকাৰণে এই ক্ষেত্ৰত বিশেষকৈ পুৰুষোত্তম দাক তেখেতক সুধিব বিচাৰিছোঁ যে কি ধৰণৰ ধৰক গুণৰাজি তেওঁলোকৰ অন্তৰত বিকশিত কৰিব লাগিব, ভৱিষ্যতে তেওঁলোক সুনাগৰিক হ'ব পাৰে। নমস্কাৰ। আজিৰ শিশু দেশৰ ভৱিষ্যত, আৰু সেই শিশুজন সুনাগৰিক হ'বনে কুনাগৰিক হ'ব, এই দিশটোৰ ওপৰত কেইবাটাও দিশে কাম কৰে। কেইবাটাও দিশৰ ওপৰত নিৰ্ভৰ কৰিয়ে শিশুটোৰ সুনাগৰিক হ'বনে কুনাগৰিক হ'ব তাৰ প্ৰতিফলন ঘটে। প্ৰথম কথাটো হ'ল, শিশুটোৰ বিশেষকৈ পৰিৱেশে বিশেষকৈ প্ৰভাৱ বিস্তাৰ কৰে। সি পাৰিপাৰ্শ্বিক পৰিৱেশটো কেনে পাইছে আৰু পৰিৱেশৰ পৰা সি কি শিক্ষা লৈছে, প্ৰথম কথা সেইটো। আৰু অভিভাৱকে তাক কেনেধৰণৰ শিক্ষা দিছে, সেইটোৰ ওপৰতো শিশুৰ চৰিত্ৰটো নিৰ্ভৰ কৰে, শিশুটোৰ চৰিত্ৰ গঠনতো নিৰ্ভৰ কৰে। তাৰোপৰি এটা কথা থাকে, আমি কিছুমান আধ্যাত্মিক কথা পাহৰি গৈছোঁ আধুনিক প্ৰজন্মই। মানে এনেকুৱা হয়, আমি আগতে খেতি কৰিছিলোঁ। কিহে খেতি কৰিছিলোঁ? গৰু আৰু নাঙলেৰে। গৰু আৰু নাঙলেৰে খেতি কৰোঁতে, খেতি মাটিডৰা চহাওঁতে, নাঙলেৰে চহাওঁতে আমি কিছুমান তিথি পালন কৰোঁ। ধৰি লওক, আমি একাদশীত হাল নাবাওঁ, অমাৱস্যাত হাল নাবাওঁ। কিয় বোৱা নহয়? যে তেতিয়া যদি হাল বোৱা যায় তেতিয়াহ'লে ফচলটো ভাল নহ'ব। সেইটো আমাৰ ধাৰণা, এটা বিজ্ঞানসন্মত ধাৰণা আছে অতীতৰ পৰাই। কাৰণ অতীতৰ যিবোৰ ৰীতি নীতি, সেইবিলাক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যদি আজি চোৱা যায়, তাৰ বৈজ্ঞানিক দৃষ্টিভংগী আছে। আৰু দেখা যায় যে হাল খতি কৰা হয়, একাদশী, আঁউসী, অমাৱস্যা এইবিলাকত আমাৰ হাল খতি কৰা হয়। কেলেণ্ডাৰত লিখা থাকে আজি হাল খতি, তেতিয়া হাল বোৱা নহয়। কাৰণ কেলে? এই শস্য উৎপাদনটো এটা উৎপাদন হৈছে। আৰু আমাৰ যি সন্তান উৎপাদনো এটা যদি খেতি বুলি ধৰা হয়, ইও এটা খেতি, সন্তান উৎপাদনৰ খেতি। তাত আমি এই তিথিসমূহ পালন কৰোঁ নে নাই? তাৰমানে মই একদম মুকলিকৈ যদি ক'বলৈ যোৱা যায় যে স্বামী স্ত্ৰীয়ে যেতিয়া মিলন প্ৰক্ৰিয়া আৰম্ভ হয়, মিলন প্ৰক্ৰিয়া আৰম্ভ হ'লে সন্তান গৰ্ভস্থিতি লয়, সেই সময়টো কি আছিল তাৰ ওপৰতো বহুত কথা ডিপেণ্ড কৰে, নিৰ্ভৰ কৰে। আৰু এই দিশবিলাক যদি আমি ভাল ধৰণে বিবেচনা কৰি চাওঁ, তেতিয়াহ'লে সন্তানটো আমাৰ বিজ্ঞানী হ'ব, ইঞ্জিনিয়াৰ হ'ব, সাহিত্যিক হ'ব নে শিক্ষক হ'ব, সেইটো আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিব। কাৰণ সেই তিথি, সেই পোহৰ, সেই দিনটো কোন পোহৰত স্বামী স্ত্ৰীয়ে মিলিত হ'ল, কোনটো তিথিত মিলিত হ'ল, আৰু কোনটো তিথি, কোনটো পোহৰত সন্তানটো গৰ্ভত স্থিতি ল'লে, সেইটোৰ ওপৰত বহুকেইটা কথা নিৰ্ভৰ কৰিব। আৰু সেই হিচাপে সন্তানটো গঢ় ল'ব। আৰু খুব যদি এই দিশটো খুব শক্তিশালীভাৱে আমি পালন কৰা হয়, তেতিয়াহ'লে বেয়া পৰিৱেশেও শিশুটোৰ চৰিত্ৰত কোনো প্ৰভাৱ বিস্তাৰ নকৰিব। তাৰে এটা উদাহৰণ মই এটা ঐতিহাসিক চৰিত্ৰৰ পৰা দিব বিচাৰিছোঁ। আপোনালোকে জানে, নৰকাসুৰ বিষ্ণুৰ ঔৰসত জন্ম, বিষ্ণু আৰু লক্ষীৰ ঔৰসত জন্ম নৰকাসুৰ। কিন্তু বিষ্ণুৰ ঔৰসত জন্ম হোৱা স্বত্তেও তেওঁক অসুৰ বোলা হয়। নৰকাসুৰ বোলা হয়। কিয় বোলা হয়? তেওঁৰ গাত আসুৰিক কিছুমান গুণ আছিলে, যিহৰ কাৰণে বিষ্ণুৱে কৈছিল তেওঁ অসুৰ হ'ল। শাস্ত্ৰত আছে। এতিয়া কথা হ'ল কি, এই কথাটোও আছে যে যেতিয়া তিনি সন্ধ্যা কাল হৈছিল, তেতিয়া লক্ষী দেৱীয়ে বিষ্ণুক প্ৰৰোচিত কৰিছিল, আহা আমি মিলিত হওঁ। তেতিয়া বিষ্ণুৱে কৈছিল যে এই পোহৰটো উপযুক্ত ক্ষণ নহয় দেৱী, তুমি ধৈৰ্য ধৰা। কিন্তু লক্ষীয়ে ধৈৰ্য নধৰিলে, আৰু তাৰ পৰিণতিত তেওঁলোকৰ ঔৰসত নৰকাসুৰে স্থিতি ল'লে। আৰু সন্তান যেতিয়া প্ৰসৱ হ'ল, তেতিয়া বিষ্ণুৱে ক'লে যে যদিও মোৰ ঔৰসত ই জন্ম হৈছে, ই অসুৰ হিচাপে স্থিতি লাভ কৰিব পৃথিৱীত। কাৰণ ইয়াৰ আসুৰিক গুণ আহিব। কিয় আহিব? কাৰণ সেই ক্ষণটো উপযুক্ত ক্ষণ নাছিল।
বা সেই তিথিটো উপযুক্ত তিথি নাছিল, যিহৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত সি অসুৰ হিচাপে সমাজত বিবেচিত হ'ল। এতিয়া আমাৰ অভিভাৱকসকলৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁলোকৰ সন্তানটো আজিৰ সমাজত অসুৰ কৰিব নে দেৱতা কৰিব। অৰ্থাৎ আমি যদি মদে মাংসই খাই আহি এটা আসুৰিক তৃপ্তি লাভ কৰি আহি আমাৰ পত্নীগৰাকীৰ ওচৰলৈ আহোঁ, পত্নীৰ ওচৰলৈ আহোঁ, আৰু সেই সময়ত আমাৰ চিন্তাধাৰা কি আছে, চিন্তাধাৰাটো নিৰ্ভৰ কৰিব। আমি যদি চিন্তাধাৰাত বেলেগৰ প্ৰতি এটা হিংসা, বেলেগৰ প্ৰতি এটা জেলাচি, এটা খং ভাৱ মনত পুহি ৰাখি সন্তানটো গৰ্ভস্থ কৰাওঁ, তেতিয়াহ'লে আমাৰ মগজৰ প্ৰতিফলন, সেই সময়ত ঘটা মগজৰ প্ৰতিফলন সেই সন্তানৰ মগজত ঘটিব। অৰ্থাৎ সেইকাৰণে কোৱা হয় এটা পবিত্ৰ মনেৰে, এটা পবিত্ৰ মনোভাৱেৰে আহি সম্পূৰ্ণ নিজকে নিমজ্জিত কৰি যদি পত্নীৰ লগত সহবাস কৰা হয় আৰু তেতিয়া সন্তানটো ভাল হ'ব, মনটো সম্পূৰ্ণ নিকা কৰি ল'ব লগা হয়। সেইকাৰণে অতীতত কিছুমান নীতি নিয়মৰ মাজেৰে এনেধৰণে কথাবিলাক হৈছিল, কিন্তু আজিকালি নতুন চাম, মানে আমাৰ চাম বুলিয়ে কৈছোঁ, আমাৰ চামৰ যিখিনি মানে পুৰুষ আছে, মহিলা আছে, এইসকলে সেই কথাবিলাক বোধগম্য নকৰা দুখতে আজি সমাজখনত বহুত বিপৰ্যয় হৈছে আৰু আমি সুনাগৰিকৰ সংখ্যাটো কমি আহিছে বুলি মই ভাবোঁ। ধন্যবাদ।